হেল্ল' কি খবৰ সকলোৰে গুড ইভিনিং সকলোকে ইমান গৰম পৰিছে ন ৰাতিপুৱা বৰষুণ দিছিলে ইমান যে ভাল লাগিছিলে নহয় মানে বৰষুণ দুদিন পৰি যদি দুদিন আকৌ ৰদ দিয়ে ইমান বেছি গৰম লাগে অশান্তি লাগি যায় এইখিনি গৰম পৰোতে থাকিব পৰা নাই আৰু বেছি গৰম পৰিলেতো শেষেই আৰু জুন জুলাইত চাগে একদম থাকিব নোৱাৰাকৈ দিব কাৰণ এবাৰ গৰমটো তেনেকৈ পৰা নাই যেনেকৈ পৰিব লাগিছিলে বাকী খবৰ ভালনে আপোনালোকৰ খোৱা বোৱা কৰিলে আজি বস্তু এটা দেখুৱাই আছোঁ ৰ'ব দেই এইটো কি চিনি পাইছেনে ৰ'ব মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ ইমান বেছি মৰম লাগে নহয় ইমান ধুনীয়া লাগে দেখিবলৈ দেখিছেনে চিনি পালেনে সকলোৱে ইয়াৰ যে গোন্ধটো নহয় ইমান ভাল লাগে এইটো হৈছে হেৰি কদম গছৰ ফুল কদমৰ ফুল এইটো মই যেতিয়া সৰু আছিলোঁ তেতিয়া এই কদম ফুলটোলৈ ইমান খেলিছিলোঁ নহয় বহুত ভাল পাওঁ এইটো গোন্ধটো ইমান ধুনীয়া কোনে কোনে ভাল পায় বাৰু এইটো আৰু কোনে কোনে খেলিছিলে আগতে সৰুতে এইটো লৈ বহুত দিন দেখাই নাই এইটো এতিয়া আমাৰ মাৰ ঘৰতে গছ আছে ইমান ধুনীয়াকৈ লাগিছে নহয় দেখে কিবা এটা ভাল লাগে আৰু ৰাতিপুৱা শুই উঠি যেতিয়া সেই ঠাইলৈ যাওঁ একদম গোন্ধটোতে মনটো মানে খুচ হৈ যায়গৈ আৰু ৰ'ব আপোনালোকক গছজোপা দেখুৱাই আছোঁ এইজোপা গছজোপা দেখিছেনে একদম ডাল ভৰি ভৰি লাগি আছে ইমান ভাল লাগে দেখি কাৰ কাৰ ঘৰত আছে বাৰু জনাবচোন মোক কমেণ্টত দেখিছেনে ইমান ধুনীয়াকৈ লাগি আছে দেখি কিবা এটা ভাল লাগি যায় মই দেখি ৰ'বই নোৱাৰিলোঁ ভাইটিক ক'লোঁ ৰাতিপুৱা ভাইটিয়ে ছাগলীৰ কাৰণে পাত কাটি আছিলে ক'লোঁ বোলো দুটামান পাৰি দেচোন ধুনীয়াকৈ পাৰি দিলে ইমান